जिया 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 मरम की दिया। হাই ফ্ৰেণ্ডছ, গাঁৱলীয়া ছোৱালী ৰাজুমণিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰিও আমি আমাৰ স্কিনখনৰ যত্ন ল'ব পাৰোঁ। গতিকে আহক চাওঁ আমি ঘৰুৱা বস্তু কি ব্যৱহাৰ কৰি আমি ধুনীয়া হৈ থাকিব পাৰোঁ। আমি আচলতে সদায় ভাবি থাকোঁ যে বজাৰৰ পৰা দামী দামী বস্তু লগালে মানুহ ধুনীয়া হয়, কিন্তু সেইটো কথা আচলতে নহয়। আমি ঘৰুৱা বস্তু কিছুমান ব্যৱহাৰ কৰি এয়া হালধি বটি পেলাই তাৰ ৰসটো উলিয়াই লোৱা হৈছে। তাত এল'ভেৰা জেল দিয়া হৈছে, তাৰপিছত দিয়া হৈছে দুটুকমান মৌ। এয়া চাওক, তাৰপিছত ভালদৰে মিশ্ৰণটো মিক্স কৰি ল'ব লাগে। ভালদৰে মিক্স হোৱাৰ পিছত এয়া মই মিশ্ৰণটো লগাই আছোঁ। এনেদৰে ধুনীয়াকৈ লগালে হ'ল, চকুত নলগালে হ'ল, বাকী সকলো ঠাইতে ধুনীয়াকৈ মই লগোৱাৰ নিচিনাকৈ আপোনালোকে লগাই দিব। হালধি লগোৱা হৈ গ'ল। এতিয়া ভাবিছোঁ চুলিখিনিৰ অলপ যত্ন লওঁ, কাৰণ চুলিবিলাক সৰি সৰি গোটেই নোহোৱা হৈ গৈছে। এয়া চাওক, পাতল হৈ গৈছে। আগতে চুলিখিনি বহুত ঘন আৰু গোফা আছিলে, এতিয়া গৈ 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 নোহোৱা হৈছে, উফি হৈছে বহুত। গতিকে আজি ভাবিছোঁ অলপ যত্ন লওঁ সময় পাওঁতে। আৰু আহক আপোনালোককো দেখাওঁ মই কেনেদৰে যত্ন লওঁ। এয়া মই লৈছোঁ ঔটেঙাৰ বীজ। মাজত ঔটো দুফালকৈ কাটি লৈ তাৰ মাজত যিখিনি বীজ আছিল সেইখিনি উলিয়াই লৈছোঁ। তাত অকণমান পানী দি বিজলবিলাক মই উলিয়াই লৈছোঁ। এয়া চাওক, মই ভিডিঅ'টোত দেখুৱাৰ নিচিনা আপোনালোকে উলিয়াই ল'ব। আৰু এতিয়া এইখিনি লগাম মই এনেদৰে মাজে এই চুলিখিনি সেওঁতা ফালি ফালি ধুনীয়াকৈ গুৰিখিনিত লগাই দিলে হ'ল। এয়া মই লগাই আছোঁ, এনেদৰে ধুনীয়াকৈ লগাব। এনেদৰে লগোৱাৰ ফলত চুলিবিলাক নাফাটে আৰু উফিবিলাক নোহোৱা হৈ যাব। এয়া মোৰ লগোৱা হৈ গ'ল। এইখিনি আধা ঘণ্টা সময় ৰাখিম, তাৰপিছত ধুই দিম, বেছি সময় নাৰাখোঁ। চুলি ধুই আহি গ'লোঁ, মুখখনো ধুলোঁ। চুলিখিনি ধোৱাতে কোনো চেম্পু ব্যৱহাৰ কৰা নাই, আপোনালোকেও নকৰিব। আৰু মুখখন ধোৱাতেও ফেচ ৱাছ ব্যৱহাৰ কৰা নাই, আপোনালোকেও নকৰিব। অকল খালী ঠাণ্ডা পানীৰে মুখখন ধুব। আৰু এয়া চাওক, আজিলৈ এইখিনিয়ে। গতিকে আজিলৈ বাই বাই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বাই।